পৱন খেৰাৰ পাছত কংগ্ৰেছে উত্থাপন কৰিলে মুখ্যমন্ত্ৰীৰ পত্নীৰ পাছপোৰ্ট সম্পত্তিৰ প্ৰসংগ। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ পৰা 6টা প্ৰশ্নৰ উত্তৰ বিচাৰিলে কংগ্ৰেছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব কংগ্ৰেছ। গুৱাহাটী উচ্চ ন্যায়ালয়ে জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেৰাৰ অগ্ৰিম জামিন আবেদন নাকচ কৰাৰ পাছতেই সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ সামাজিক মাধ্যমযোগে 6টা প্ৰশ্ন উত্থাপন কৰিছে। উল্লেখ্য, যোৱা 5 এপ্ৰিলত কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু প্ৰচাৰ বিভাগৰ ৰাষ্ট্ৰীয় অধ্যক্ষ পৱন খেৰাই নতুন দিল্লী আৰু গুৱাহাটীত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ ইজিপ্ত, এণ্টিগুৱা, বাৰবুডা আৰু UAEৰ পাছপোৰ্ট থকা বুলি অভিযোগ উত্থাপন কৰিছিল। লগতে আমেৰিকাৰ উইয়মিঙত মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানী আৰু ডুবাইত 2টা সম্পত্তি থকা বুলিও অভিযোগ উত্থাপন কৰিছিল পৱন খেৰাই। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পত্নীয়ে 5 এপ্ৰিলৰ নিশাই পাণবজাৰৰ অপৰাধ শাখাৰ আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত 4/26 নম্বৰত এটা গোচৰ ৰুজু হয়। এই গোচৰৰ পাছত অৱশেষত শুকুৰবাৰে পৱন খেৰাৰ অগ্ৰিম জামিন আবেদন নাকচ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। তাৰ পাছতেই শনিবাৰে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিয়ে সামাজিক মাধ্যমযোগে লিখে, অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যিক যন্ত্ৰ ব্যৱহাৰ কৰি AICCৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ পৱন খেৰাক লক্ষ্য কৰি আক্ৰমণ কৰিছে। কিন্তু তেওঁ এই প্ৰশ্নবোৰৰ উত্তৰ দিয়া নাই। কংগ্ৰেছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা বিচাৰিছে এই 6টা প্ৰশ্নৰ উত্তৰ। হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ একাধিক পাছপোৰ্ট আছে নেকি? ডুবাইৰ 2টা সম্পত্তিৰ তথ্য কিয় নিৰ্বাচনী শপতনামাত উল্লেখ কৰা নাই? নিৰ্বাচন আয়োগে ব্যৱস্থা গ্ৰহণ কৰিবনে? মুখ্যমন্ত্ৰীৰ পত্নী আৰু আমেৰিকাৰ ভূঞা প্ৰপাৰ্টিজ লিমিটেডৰ মাজত কি সম্পৰ্ক? উইয়মিঙত পঞ্জীয়নভুক্ত সম্পত্তিসমূহৰ ধনৰ উৎস কি? উইয়মিঙত পঞ্জীয়নভুক্ত ৰিণিকী ভূঞা শৰ্মা এছেট কালেক্টিভ LLC আৰু ৰিণিকী নন্দী LLCৰ কথা স্পষ্ট কৰক। আৰু শ্বেল কোম্পানী সৃষ্টি কৰি সম্পত্তি অৰ্জন কৰিবলৈ ভুৱা KYC দলিল ব্যৱহাৰ কৰা হৈছিল নেকি? এই প্ৰশ্ন 6টাৰ উত্তৰ মুখ্যমন্ত্ৰীৰ পৰা বিচৰাৰ লগতে কংগ্ৰেছে লিখিছে, গণতন্ত্ৰত ক্ষমতাত থকাসকলক প্ৰশ্ন কৰা আৰু জবাবদিহি কৰোৱাটো বিৰোধীৰ ভূমিকা। ভয়, ভীতি আৰু বিভ্ৰান্তিৰ সৃষ্টি পৰিৱৰ্তে অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰশ্নসমূহৰ উত্তৰ দিব লাগে। এতিয়া প্ৰশ্ন হয়, মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ এই প্ৰশ্নকেইটাৰ উত্তৰ দিবনে? ইপিনে পৱন খেৰাৰ লগত ভাৰতীয় জাতীয় কংগ্ৰেছ আছে বুলি উল্লেখ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ জয়ৰাম ৰমেশৰ। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত লগতে লিখিছে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱাৰ প্ৰক্ৰিয়া চলি আছে। আমি আত্মবিশ্বাসী যে ভয়, ভীতি, ভয় দেখুওৱা আৰু হাৰাশাস্তিৰ ৰাজনীতিৰ ওপৰত ন্যায়ৰ জয় হ'ব। এতিয়া স্পষ্ট হ'ল যে পৱন খেৰাৰ হৈও কংগ্ৰেছে এঘৰি যুঁজিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শুকুৰবাৰৰ ৰায়ক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব দলটোৱে। অৱশ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছে সোধা 6টা প্ৰশ্নৰ উত্তৰ কেনেকৈ দিয়ে সেয়াও হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।